আজি মই ৰান্ধিবলৈ লৈছোঁ মধুসোলেং আৰু মাগুৰ মাছৰ এটা ৰেচিপি। তাৰ বাবে মই লৈছোঁ এইখিনি মধুসোলেং আৰু অলপমান মচুৰ দাইল ধুই লৈছোঁ। মধুসোলেংখিনি মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এখন কেৰাহী পাতি দিছোঁ, পিঁয়াজ দি দিছোঁ, মধুসোলেংখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি লৈছোঁ। হোৱালৈকে ভাজি থাকিম। মধুসোলেংখিনি ৰঙচুৱাকৈ ভাজি লৈ তাত বইল কৰি লোৱা মচুৰ দাইলখিনি দি দিছোঁ। দাইলখিনি ভালদৰে উতলাত তাত এতিয়া ফ্ৰাই কৰি লোৱা মাগুৰ মাছখিনি দি দিছোঁ আৰু দাইলটোৱে দি